নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিছুমান পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে ৭,০০০+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে। ভেকেঞ্চিসমূহৰ কাৰণে নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে, অৰ্থাৎ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে নতুনকৈ। ইতিমধ্যে ভেকেঞ্চিসমূহৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ স্ক্ৰীনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল, নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা, অৰ্থাৎ NHMৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, তাৰে অভাৰভিউটো আপোনালোকে চাব পাৰে যে NHM ৰিক্ৰুটমেণ্ট 2025, অৰ্থাৎ 2025 চনৰ কাৰণে আপোনালোকৰ নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে, য'ত আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে। তো পোষ্টৰ নামবোৰ আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে চাব পাৰে যে ষ্টাফ নাৰ্ছ, লেব এছিষ্টেণ্ট, ৰেণ্টেল টেকনিচিয়ান, ANM, ডেণ্টেল এছিষ্টেণ্ট, টেকনিকেল প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি আছে, কোল্ড চেইন এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। তেনেদৰে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। কনচুলেটৰৰ ভেকেঞ্চি আছে, অপাৰেশ্যন এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰ পদৰ ভেকেঞ্চি আছে। তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে NHMৰ তৰফৰ পৰা, অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে, এইটো হৈছে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যন, য'ত আপোনালোকৰ ভেকেঞ্চিৰ সব ডিটেইলছখিনি দিয়া হৈ আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিৰ চেলাৰী কিমান থাকিব, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, সম্পূৰ্ণ তথ্যখিনি আপোনালোকে এইটো নটিফিকেশ্যনত পাই যাব। তো আপোনালোকে এই নটিফিকেশ্যনখন ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব যে ক'ত কিমান ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে এইটো নটিফিকেশ্যনতে পাই যাব। তো প্ৰথমতে আপোনালোকক ভেকেঞ্চিৰ সব ডিটেইলছখিনি মই জনাই দি আছোঁ। যদি আপোনালোকৰ অৰ্হতা আপোনালোকৰ ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। যিহেতু বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, তো ইয়াতে আপোনালোকে চাব পাৰে যে ভেৰিয়াছ পদৰ কাৰণে ভেকেঞ্চি আছে, অৰ্থাৎ আপোনালোকৰ কাৰণে বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বেলেগ বেলেগ পোষ্টৰ কাৰণে। ভেকেঞ্চিসমূহত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা আপোনালোকে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 16,000 টকাৰ পৰা আপোনালোকক 40,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 60 বছৰ। তো 18 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকৰ SC ST কেণ্ডেডেটৰ কাৰণে থাকিব 5 বছৰ, OBC কেণ্ডেডেটৰ কাৰণে থাকিব 3 বছৰ, আৰু PWBD কেণ্ডেডেটৰ কাৰণে থাকিব 10 বছৰৰ চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকৰ ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। জেনেৰেল, OBC, SC ST, PWD সকলো কেণ্ডেডেটে বিনামূলীয়াভাৱে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। তো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে ভেকেঞ্চিৰ কাৰণে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হৈ যাব, আৰু ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হ'ব। তো শিক্ষাগত অৰ্হতা আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন, ডিপ্ল'মা কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিল খায়, আপোনালোকে এইটো পোষ্টত এপ্লাই কৰি ল'ব। ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে চাব পাৰে আপোনালোকৰ কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব। তো এতিয়া আপোনালোকে চাব পাৰে আপোনালোকৰ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যদি আপোনালোকৰ এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভেকেঞ্চিৰ কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ দিয়া হৈ আছে। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ইণ্টাৰভিউ ডেটটো আপোনালোকে চাব পাৰে যে 16 এপ্ৰিল আৰু 24 এপ্ৰিল তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ভেকেঞ্চিৰ যিটো নেকি ইণ্টাৰভিউ আছে, যিহেতু আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, তো আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউৰ ডেটটো আপোনালোকে চাব পাৰে যে 16 এপ্ৰিল আৰু 24 এপ্ৰিল তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তাৰ পৰা আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি নিজে ভালদৰে চাই ল'ব পাৰিব যে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব, ক'ত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকক মই দেখাই দি আছোঁ আকৌ যিটো অফিচিয়েল নটিফিকেশ্যন আছে। তো এইটো হৈছে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যন। তো আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ ইণ্টাৰভিউ ক'ত হ'ব, কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিৰ আপোনালোকৰ চেলাৰী কিমান থাকিব, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইয়াতে পাই যাব। তো আপোনালোকে নিজে এইখিনি এবাৰ ভালদৰে চাই ল'ব।
যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, যিটো পোষ্টত আপোনালোকৰ অহা মানে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা আজিকালি কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।